নমস্কাৰ। এয়া বহাগৰ মাহ আৰু বহাগ বুলিলেই ৰং। বহাগৰ মাহত 101বিধ শাক খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। অৱশ্যে আজিকালি আমি 101বিধ শাক নাপাওঁ, তথাপিও যিখিনি শাক পাওঁ সেই শাকেৰে প্ৰত্যেকগৰাকী অসমীয়াই সাত বিহুৰ দিনা সাতসাকি খোৱাৰ পৰম্পৰা অতীজৰে পৰা পালন কৰি আহিছে। প্ৰচলিত যে সাত বিহুৰ দিনা সাত শাক খালে বিভিন্ন বেমাৰ আজাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে। অকল বহাগ বুলিয়েই নহয়, বহাগ কেৱল আৰম্ভণিহে। যিখিনি শাক পোৱা যায় মিলাই আমি খাব লাগে। সেয়ে আজি ঘৰৰ বাৰীতে শাক বিচাৰি লৈ এখন মিক্স ভাজি বনালোঁ। এয়া মই ডাঠা শাক লৈছোঁ, লগতে লাওৰ আগ, ঢেকীয়া শাক, খুতুৰা শাক, বেঙেনা, 2টা কণী, 1টা আলু, গোল চনা, সৰু মানিমুনি, বৰ মানিমুনি, পুৰৈ শাক, টেঙেচি শাক, 2টা জলকীয়া, নৰসিংহৰ পাত লৈ লৈছোঁ। গোটেইখিনি ভালদৰে ধুই পখালি লৈ কাটি লৈ এটা কেৰাহীত অকণ মিঠাতেল দিছোঁ। তাত মই 2টামান নহৰু, 1টা পিঁয়াজ আৰু 2টা জলকীয়া কাটি দি অকণমান ভাজি লৈছোঁ। এতিয়া কাটি লোৱা আলু আৰু বেঙেনাখিনি তাত দি লৈছোঁ। অকণমান সময় লৰাই লৈছোঁ। তাৰ পিছত মই গোটেইখিনি শাক দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ, হালধি অকণ ছটিয়াই লৈছোঁ। তাৰে পিছত অকণ ভাজিখিনি লাৰি দি ঢাকোন মাৰি দিছোঁ। এয়া শাক ভাজিখিনিত নিজে নিজে পানী আহিব লৈছে, মানে সিজিব লৈছে। তাৰে পিছত আৰু এবাৰ ভালদৰে লাৰি দি মই কণী 2টা ভাঙি লৈছোঁ। আকৌ ভালদৰে লাৰি লৈ ঢাকোনখন লগাই দিছোঁ মই। এয়া মোৰ ভাজিখন তৈয়াৰ হৈ গ'ল। এতিয়া এটা বাটিত লৈছোঁ মই। এয়া মোৰ শাকৰ ভাজি ছাৰ্ভ কৰিবলৈ সাজু। ভাজিখন যদি পচন্দ হৈছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।